Good morning everyone, welcome back to the channel, welcome to the new vlog. আজি হল 2nd September Saturday. বছৰটো খতমে হল, লাষ্ট আৰু অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 3 মাহে আছে। এইটো মাহটো এনেকৈ ষ্টাৰ্ট হৈ খতমে হ'ব, আজি 2nd ডে হলি। সো এনিৱে মই লাষ্ট মিনি ভ্লগ ষ্টাৰ্ট কৰিছিলো। মিনি ভ্লগত মানে মোৰ ৱৰ্কআউট ৱেইট লছ জাৰ্নি ষ্টাৰ্ট কৰিছিলোঁ, বাট মই আই হেড টু ষ্টপ ইন 4 days। ষ্টপ নহয়, জাষ্ট এটা ব্ৰেক লৈছোঁ। মোৰ ৰিচেণ্টলি বহুত গা বেয়া হ'ল। এতিয়া চাগে মুখ চুখ দেখি পেলাই আপোনালোকে গমেই পাইছে, গা মানে অত্যন্ত গা বেয়া হয়, অত্যন্ত গা বেয়া। এতিয়া অলপ ৰিকভাৰী হৈছে, তাৰ পৰা আকৌ আৰু অলপ গাটো বেয়া, আৰু সঞ্জীৱৰ মানে একদম এক্সট্ৰিম বেক পেইন। সো এনিৱে আজি আহিব ঘৰত গেষ্ট। এতিয়া সময় হৈছে 11:30। মই এতিয়া ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি গেষ্ট মানে ক'বলৈ গ'লে মোৰ LLM বেটছৰ, মোৰতো এইবাৰ LLMৰ 4th চেম। যদিও মই কলেজ যাব পৰা নাই, তথাপিও আই হেভ চাম ফ্ৰেণ্ডছ দেৰ। মোৰ চবৰে লগত ভাল কানেকশ্যন এটা বনিছে ক'বলৈ গ'লে 2 বছৰত। যদিও মই কলেজ যাবলৈ পৰা নাই, কিছুমান ফ্ৰেণ্ডছ এনেকুৱা হৈ গৈছে, মানে খুব ক্ল'জ হৈ গৈছোঁ। চ' তাৰে 3জন আহিব আজি। প্ৰিপাৰেশ্যন অলমষ্ট হ'লে, মই আপোনালোকক দেখাই আছোঁ দেই। অলমষ্ট মানে মই এইটো চিলি চিকেনৰ কাৰণে মেৰিনেট কৰি থৈছোঁ, আৰু এইটো চিকেন গ্ৰেভিৰ কাৰণে মেৰিনেট কৰি থৈছোঁ। এইটো চিলি চিকেন ড্ৰাই ফ্ৰাই হ'ব, এইটো চিকেন গ্ৰেভি হ'ব। চ' এইখিনি বনাই লওঁ, চিকেনখিনি বনাই লওঁ। আৰু একচুৱেলি আজি আণ্টি আৰু আংকল এজন আহিব আগৰতলাৰ পৰা, সঞ্জীৱৰ বেষ্ট ফ্ৰেণ্ডৰ মাক দেউতাক। তেওঁলোকে এটা কামত আহিছে গুৱাহাটী। চ' আমাৰ ঘৰতো আহিব। চ' লাঞ্চৰ কাৰণে কৈছোঁ, কিন্তু আণ্টি আজি ভেজ খায়। চ' পনীৰ বনাব লাগিব। পনীৰৰ কাৰণে সঞ্জীৱক আনিব কৈছোঁ। আগতে এইখিনি সোনকালে বনাই লওঁ, তাৰপিছতহে মই বাকী ভেজৰ কামখিনি ষ্টাৰ্ট কৰিম। চ' এইখিনি কৰি লওঁ, পটাপট খানাটো ৰেডি কৰি লওঁ। আজি মই ইমান ব্লাণ্ডাৰ কৰিছোঁ নহয়, কি খানা বনাইছিলোঁ আপোনালোককতো দেখুৱাই নাই। তাৰ ওপৰত মই ভিডিঅ' কৰিবও পাহৰি গৈছোঁ। ইভেন মই ব্লগিং কৰি আছিলোঁ যে সেইটোৱে পাহৰি গৈছোঁ। পিছে মোৰ চিকেন কাৰী ৰেডি, চিলি চিকেনো ৰেডি। আশা কৰোঁ আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া হ'ল ঋতুস্মিতা, ডেট মমি, আৰু এইফালে হ'ল আয়ান, আৰু আমাৰ মিষ্টাৰ হাজৰিকা। সিহঁতে একেলগে খাইছে। আৰু আমাৰ ধিয়া যে খুব ফূৰ্তি পাইছে আৰু ইমান ভাল লাগিছে সিহঁতে অহাৰ কাৰণে। কথা পাতোঁতে সময় কেনেকৈ গুচি গ'ল গমেই নাপালোঁ। গুড ইভিনিং। মই এনেকুৱা সৰু চকু মুখ পূৰা ফুলি গৈছে। আমাৰ বোপাই, বেমাৰী বোপাইটো আজি একদম অৱস্থা বেয়া। যোৱাকালিৰ পৰা তেনেকেই কৰিব লগা হৈছে। উপায় নাই গাইজ, আমাৰ কষ্ট বুজি পাব আপোনালোকে। সিহঁতি মানে দুপৰীয়া আহিলে যে মোৰ ফ্ৰেণ্ডছ, মানে মই একো ভিডিঅ' কৰাই নহ'লে। একো ভিডিঅ' মানে কেইটামান সৰু ক্লিপ লৈছোঁ নেকি। মই একদম পাহৰি গ'লোঁ। মই যে আজি ভ্লগিং কৰি আছিলোঁ, ইমান দৌৰিকৈ পাহৰি গ'লোঁ মই যে ইউটিউবাৰ বুলি। নহয়, ইউটিউবাৰ বুলি পাহৰা নাই মই নিজকে। মই ইউটিউবাৰ বনাও নাই বাৰু। ইউটিউবত জাষ্ট ভিডিঅ'বিলাক আপলোড কৰোঁ আৰু। আই এম নট এ ইউটিউবাৰ ৰাইট নাও। মানে ইমান পাহৰি গ'লোঁ নহয়, কথা পাতোঁতে আড্ডা মাৰোঁতে। আৰু কি হ'ল, বহুত অকণমান সময় হৈ গ'ল, মানে পটাপট কৰিবলগীয়া হ'ল। ভাত বনালোঁ, ভাত বনাই পেলাই গা পা ধুই পেলাই ধিয়াকো ফিডিং কৰাই পেলাই মই গা পা ধুই একদম মানে এনেকুৱা হয়, একদম দৌৰা মই চব পাহৰি গ'লোঁ। লাষ্টত কোনে ক'লে, মমীয়ে ক'লে নে ঋতুস্মিতাই ক'লে, তুমি যে ব্লগিং কৰা নাই। মই বোলো মইতো ব্লগিং কৰি আছিলোঁ। তাৰপিছত জাষ্ট খানা খাব লওঁতে, মই যেতিয়া খানাখিনি ছাৰ্ভ কৰিছোঁ, তেতিয়া এটা সৰুকৈ ভিডিঅ' লোৱা গৈছে। বাকী এতিয়া গৈ আছোঁ আমি ত্ৰিপুৰা ভৱন গৈ আছোঁ। ৰাতিপুৱা যে কৈছিলোঁ আংকল আণ্টি আহিব, সঞ্জীৱৰ বেষ্ট ফ্ৰেণ্ডৰ মাক দেউতাক, তেওঁলোকে আছে ত্ৰিপুৰা ভৱনত। আমাৰ ঘৰতো আগতে অহা নাই, গতিকে চিনি নাপাব কাৰণে এতিয়া আনিব যাওঁ। সঞ্জীৱ উপায় নাই ন, কঁকালৰ বিষ হৈ আছে যদিও গেষ্ট আহিলেতো এটেণ্ড কৰিবই লাগিব। উই আৰ দ্য হোষ্ট। চ' এতিয়া যাওঁ। সিহঁতি যোৱাৰ পিছত ভালকৈ শুলোঁ 2 ঘণ্টামান। ধিয়া প্ৰথমতে নুশুৱে একদম। লাষ্টত ভাগৰি খেলি শুই গ'ল। আৰু তাই এতিয়া শুয়ে আছে। একচুৱেলি তাইক লৈ আহিম বুলি ভাবিছিলোঁ, বাট অনা নহ'লে। তাই শুয়ে আছে যিহেতু নাহিলোঁ আৰু। একো নাই, এতিয়া যাওঁ। প্ৰথমতে আকৌ আমাৰ ছাৰে আৰু ক'লে দেই মোক কফি একাপ খাম বুলি। মোৰ একদম মানে মনটো ভাল লাগি গৈছেগৈ যেতিয়া কৈছে কফি একাপ খাম যাওঁতে। মোৰ মানে একদম 70% পৰা 100% গৈছে মনৰ খুচটো। চ' এতিয়া যাওঁ, গৈ পেলাই মে বি বাৰিষ্টাত কফি একাপ খাম, তাৰপিছত ত্ৰিপুৰা ভৱন যাম। ত্ৰিপুৰা ভৱন বিৰুবাৰীত আছে ন, হেৰি কি ৰামকৃষ্ণ মিছনৰ ওচৰত আছে। চ'
মই আহিয়ে পূৰা খানা বনোৱাত লাগি গৈছোঁ, মুখ হাত ধুই লৈছোঁ, ধুই লৈ পূৰা খানা বনোৱাত লাগি গৈছোঁ। মায়ে অলৰেডি মানে আজি আণ্টি একো নাখায়, চব আদা নহৰু নিদিয়া, আদা দিয়া, নহৰু পিঁয়াজ নিদিয়া। চ' এয়া হ'ল আলু ভাজি, অকল জিৰা দি পেলাই বনাইছে। আৰু এয়া পনীৰ লবাবদাৰ বনাইছোঁ, মই পিছত ভালকৈ দেখাই আছোঁ বাৰু। এয়া হ'ল মগু দালি। মে বি এস্থেটিকেলি নট গুড, বাট আই হোপ ইট টেষ্ট বেটাৰ। মানে সঁচাকৈ মই মগু দালি খাই বহুত ভাল পাওঁ। আৰু মগু দালিত যদি ইয়াতে ঘি দিয়া যায়, আৰু ইয়াতে মই পিঁয়াজ চিয়াজ একো দিয়া নাই দেই, অকল আদা আৰু জিৰা দিছোঁ। এতিয়া যে অকণ লাষ্টত ঘি দিয়া যায়, উফ। আৰু এইফালে ভাত হৈ গৈছে, বাকী খাবলৈ দিওঁ আৰু বহুত দেৰি হৈ গ'ল। আণ্টিহঁতৰো বহুত ভাগৰ লাগিছে। আণ্টিহঁতে বজাৰ চজাৰ কৰিছিলে, ফেঞ্চি বজাৰ গৈছিলে। তেওঁৰ এখন বুটিক আছে আগৰতলাত, তো তাৰ কাৰণে মানে কাপোৰ কিনিব গৈছিলে বুটিকৰ কাৰণে। এইবিলাক কৰি থাকোঁতে আণ্টিহঁতৰো দেৰি হৈ গ'ল, আমিও ট্ৰেফিক জামত বহুত ফচিলোঁ। এইফালে কফি চফি খাই পেলাই বহুত দেৰি হৈ গ'ল। সেইকাৰণে এতিয়া আহি পেলাই 10টা বাজিলে বাইদেৱে, পটাপট খানা বনাইছোঁ কাপোৰ চেঞ্জ নকৰাকৈ। খানা মানে মায়ে অলৰেডি দালি বইল কৰি থৈছিলে, আলু ভাজি থৈছিলে, বাকীখিনি মই পনীৰখিনি বনাই দিলোঁ আৰু এইটো হৈ গ'ল। এতিয়া খাবলৈ দি দিওঁ। আণ্টিহঁতো আকৌ যাবও লাগিব ইমান দূৰ, তেওঁলোকে আছে ত্ৰিপুৰা ভৱনত, এই বিৰুবাৰীৰ ওচৰৰ ৰামকৃষ্ণ মিছনত, বহুত দূৰ হৈ যাব। সেইকাৰণে পটাপট খাব দি দিওঁ, তাৰপিছত আংকলহঁতে উবেৰ লৈ গুচি যাব। আপোনালোকে হয়তো ভাবিব পাৰে আলহীকনো আলু ভাজি আৰু দালি দি ভাত খুৱাইনে, বাট আণ্টিৰ স্পেচিয়েল ৰিকুৱেষ্টতে এইটো মেনু বনাইছোঁ মই। বাট পনীৰটো তেওঁ কোৱাই নাছিলে, তথাপিও মই বনাই দিছোঁ। আৰু এইটো আঙুঠি দিছে আংকল আণ্টিয়ে, আগৰতলাৰ পৰাই লৈ আহিছে আঙুঠিটো। ইমান কিউট হয় নহয়। আৰু ঋতুস্মিতা আৰু মমীও গিফ্ট দিছিলে, কিন্তু মমীৰ গিফ্টটো দিয়াই মানে খুলি পেলাই ক'ত পেলালে ঠিকেই নাই। মই তথাপিও আপোনালোকৰ লগত ঋতুস্মিতাৰ গিফ্টটো শ্বেয়াৰ কৰিছোঁ। হেয়াৰ ক্লিপ আৰু হেয়াৰ বেণ্ড, ইমান কিউট নহয়, মোৰ ইমান ভাল লাগিছে।